শুনা এইবোৰ এতিয়া নহয় শুনা এতিয়া এইবোৰ ফ্ৰিজ ফ্ৰিজত মানুহ ভবা কৰি হৈ আছে নমস্কাৰ 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 স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল সোণোৱালী অসমলৈ। ইয়াত মুখত লাইট পৰা নাই, ভালে হৈছে মানে দাঢ়ি কাটিবলগীয়া হ'ব কিবা দাঢ়ি কাটি দিলে এতিয়া একদম গুচোৱা পিয়াজ। বাকী আমাৰ মেনেজাৰ আছে আজি একদম লগত একেবাৰে। কালি গৈছিলোঁ ডিব্ৰুগড় মিলনহঁতে লগ পালোঁ, ভাল লাগিলে দেই। খালি আৰু মই নবনাওঁ ব্লগ সেইকাৰণে উঠাব নোৱাৰিলোঁ, কিন্তু কালি ঢেৰ ছাবস্ক্ৰাইবাৰ একদম মজা লাগিলে লাহোৱালত। ভাল আৰু ৰাইজ তেনেকৈ মৰম দি থাকিব। আৰু দুটা এটা মোৰ কমেণ্ট মাৰ্ক নহ'লে মনটো দুখ লাগে বোলে কমেণ্ট নকৰিলে দেই। কমেণ্ট এটা মাৰিব মোৰ কাৰণে নামাৰে 4-5টা ব্লগত নাই মই বেয়া লাগিছে দেই কমেণ্ট এটা মাৰ্ক। বাকী আজি ভাওনা কৰোঁগৈ কালুগাঁৱত বহুত দিনৰ মূৰত শনি চৰিত্ৰটো কৰিম। শনি দেৱত্ব প্ৰাপ্তি নাটখনৰ শনি চৰিত্ৰটো কৰিবলৈ যাবলৈ ওলাইছোঁ। মানসতে মাতিলে বোলো যাওঁ, তাকে কৰি থৈ আহোঁগৈ। তাফা এটা হ'ব, তাফা হ'বই মানে আজি জুচ বেলেগ আহিছোঁ বেলেগ হ'ব। বাকী বলক তেনেহ'লে মজা আছে, এনজয় কৰি চাই থাকক তাফা এটা ব্লগ। তাফা হ'ব একদম চাই থাকক, স্কিপ নকৰিব। ৰাইজসকল আহি আছোঁ বৰ্তমান। মেনেজাৰ ফুল ফৰ্মত স্কুটি চলাই আছে। আজিকালি স্কুটি মোৰ হাতত নিদিয়াই হ'ল চলাবলৈ দেই ৰাইজ। অ' ভাইটি আহিলা আজি চাউণ্ড চিষ্টেমত ন লাইটৰ। ৰাইজসকল পাই গ'লোহি ভাওনা জেগা কালুগাঁও। মেনেজাৰ পাই গ'লোহি দেই, কিবা ক'বা নি? পাই গৈছোহি আমাৰ মানসৰ ঘৰতে আমি চাহ তাহ খাই আহিছোঁ একদম ধুনীয়াকৈ। বাকী অংকিত পাই গ'ল। অংকিতৰ ঘৰ ওচৰতে ভাওনা, অংকিতৰ ঘৰ এইটো। আজি ভাত পানী খাই যাম লাগিব পুৰা। বন্ধুসকল বৰ্তমান পেইণ্ট কৰা ঘৰ পাই গ'লোহি। একদম ধুনীয়াকৈ পেইণ্ট কৰি আছে সকলোৱে, মজা আছে পেইণ্ট কৰি আছে। ইন্দ্ৰ বিষ্ণু। বাকী আমাৰ মেনেজাৰ ব্যস্ত কথা বতৰাত চাহ খাইছা ন? ঠিক আছে জান দা, ঠিক আছে। বহুত দিনৰ মূৰত জানদাক লগ পাইছে। মেনেজাৰ খালী নাই, মেনেজাৰো কম নহয়। মেনেজাৰ আজিকালি গুৰুত্ব নিদিয়া হ'ল ভিডিঅ'। বাকী আমাৰ চিন্ময় খা খবৰ কেনেকুৱা? ভাল ন? ৰসগোল্লা কেইটা খালা? তিনিটা। মেনেজাৰক চেৰ পেলাইছে আকৌ দেই। মেনেজাৰে লালমোহন খাই ভাল পায় হয় ন? লালমোহন কেইটা যাব পাৰ? লালমোহন যাব, এইটো মই পচন্দ নকৰোঁ। ৰসগোল্লা চটহা মাৰি ধৰে। বাকী দুদুদাক পাইছোঁ বহুত দিনৰ মূৰত। দুদুদা আজি সোমালি কৰিব ন? গজমুখ কৰিব। বাকী বহুত দিনৰ মূৰত মানুহটোক লগ পাইছোঁ, ভাল লাগিছে। তোমাকো লগ পাই ভাল লাগিলে। তাকে দেই। বাকী আমাৰ সকলোৱে লৈছে, দেখুৱাম কোনে কোনে কি লৈছে ৰাইজ। বাকী মোৰহে বাৰু এই মুখখন মানে কি দাড়ি চাৰিবোৰ কাটি দিলে বৰ কিবা অসজা লাগে ৰাইজ। বাকী দাড়ি চাৰি কাটোতে কেনেকুৱা লাগে জনাব আপোনালোকে। বৰ কিবা লাগে চাগে ন? মনটো ডাউন হৈ যায় আৰু ৰাইজ। মানে কি পিছদিনাখন মানে ওলাবলৈ লাজ লাগে আৰু। खत्म, बाय बाय, टाटा, गुड बाय, गया। ৰাইজসকল এয়া বহুত দিনৰ মূৰত পুৰণা মানে কি আৰু আগতে যেনেকৈ গায়ন বায়ন গায় তেনেকৈ গায়ন বায়ন গাই আছে। ভাল লাগিছে। তাকে কি পাৰিলোঁ অকণমান আপোনালোকক দৃশ্য দেখুৱালোঁ। বাকী মানে আমাৰ মেনেজাৰ এইকেইদিন ডায়েটত আছে,
মেনেজাৰ নিজে কৈছে এওঁ মানে ক'লে হৈ যায় ডায়েট বুলি হয় নাই ন ডায়েটত আছো এইটো চেহেৰাটোৱে কয় না ৰাতিপুৱা ভাতটো খাওঁ আকৌ দুপৰীয়া ভাতটো খাওঁ গধূলি ভাতটো খাওঁ মাংস লাগে ভাতৰ লগত এই দুজনে কি গুপ্তকো কৰি আছে বা ঢেৰ কথা গম পাইছো বাৰু কথা পাতি থাকিব লাগে আছো আৰু হ'ব সেইটো ৰহস্য পাছত মই ইমান ধুনীয়া হৈ গৈছে দেখিবলৈ নালাগে হ'ব ৰাইজ হৈ গ'ল বাকী ৰাইজ মেকআপটো মাৰিব লৈছো আজি ককাটোৰ ওচৰতে বহিছোঁ বহুত দিনৰ মন মাৰিছিলোঁ ককাটোৰ মনত আছে নে চাচনি বাকী আজি আকৌ কৰিব লৈছোঁ বাকী দেখুৱাই থাকিম মজা আছে চাব বাকী ৰাইজ মেকআপ চেকআপ কৰি ওলাইছোঁ আৰু আজি শনি একদম ভয়ংকৰ মেকআপ দেই ৰাইজ কুপদৃষ্টি আজি হাঁহি মাৰিব নোৱাৰি কুপদৃষ্টি মাৰিবা খালি ছোৱালীক নামাৰিবা আকৌ কেলে তেনেকৈ কৈছে अरे कहना क्या चाहते हो मोबो केतेबा तने हनी हला बुली আকৌ দেই এটো কইলো हनी বেছি হেই নকব हनी हला बुली আকৌ আমাৰ বুৱা পন নেপেলাবা আকৌ তোমাৰ ওপৰত পেলাব নোৱাৰি বাকি ৰাইজ সকল একদম মানুহৰ ভিৰ বাকি আমাৰ হিব মহাদেৱ আজি এই মজা সুন্দৰ সকলো দি আহিছে কয়টো আহিলে ঠিক আছে আমাৰ এজনকটো সুধিবই নালাগে নমস্কাৰ আমাৰ অসমৰ এজন অন্যতম শ্ৰেষ্ঠ ভাই বাকি আমি শুভেচ্ছা জ্ঞাপন কৰিছো বাকি মিছিকে হাঁহি মাৰি আছে ইয়াত আহি ধুনীয়াকে ঠিক আছে মানে মেনেজাৰ কিবা এটা কৈ দিয়া আমাৰ সকলোৱে মৰম কিন্তু নহয় সেইটো সঁচা কথাটো কৈছা কি কম एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी बाकी मेकअप चली আছে আজি ৰন্তু দা হুমালি মালি হুমালি নহয় মালি এইখন কপালত চেলাই লগাবলৈ ভালেই ন ককাইদেউ মজা ন গম পাইছো বাৰু এইখন কপালত আপুনি 3টা মান চেলাই লগাই দিব পাৰিব এটাও নহয় 3টা মান লগাই দিব পাৰিব বাকি সকলো একদম পুৰা উখল মাখল পৰিৱেশ সকলো দি আহিছে ৰাইজসকল চাবলৈ ড্ৰেছটো পিন্ধি লওঁগৈ আৰু এতিয়া মজা আছে আছে জুই এই নকবা দুইটাকে যাইব লাগিব কি কোৱা বাকি তুমি কি দিছা চন্দ্ৰ ন চন্দ্ৰ ধুনীয়া নামটো কি তোমাৰ ৰূপজ্যোতি কালজমন গাবলৈ কি কবা এইবোৰ শিকিলো আৰু তোমাক কি কবা মই কৈছো না আপোনাক মই মানে ভাত পানী 10 দিন এৰিব পাৰিম কিন্তু আপোনাৰ সেই বছৰখন মই 10 দিন একেৰাহে চাই পাৰিম বাকি কি হ'ল আজি ইন্দ্ৰ দেৱতাৰ কি কিমান কাহ ধৰিলে নহ'ব হা ইমান কাহ ধৰিলে কি হ'ব বাকি সূৰ্য দেৱতা ঠিক আছে ভাইটি আহিলা ঠিক আছে চাউণ্ডত নেকি চাউণ্ডত মজা গম পাইছো বাৰু মই লগ পাইছিলো নেকি এবাৰ বাকি এইফালে ব্ৰহ্মাদেৱে মোবাইল টিপি আছে আধুনিক যুগৰ ব্ৰহ্মাদেৱ ৰাইজ পুত্ৰ সুন্দৰ বিষ্ণু সুন্দৰ মানুহটো ছুটি চাব হ'ব পাৰে কিন্তু চেনি দিয়াত আকৌ একদম গুদাম নেকি গুদাম বেয়া দি আছে এইফালে একদম ভিডিঅ' কল আকৌ ইফালে বেলেগ মেছেজ কৃষ্ণ একদম বেলেগ যাই আছে নহয় এওঁ যাই আছে তুমি কি কৰি আছা তুমিও নহয় মোৰ ভাগৰ মানে ৰাইজে মৰম কৰিলেহে হ'ব মোৰ ইভাগে একোৱে হোৱা নাই বাকী এইবোৰ ল'ৰা দেখিছা নাই কিটিপ কৰি আছে একদম মানে কিটিপ মানে কেনেকেহে আছে চাইডত কোনো বাজিয়ে আছে মই মোৰ কিনাৰত ৰৈ আছিলে মোৰ মোবাইলটো বুলি বায়ে বুলি ভুল কৰিছো 3 বাৰ উলিয়ালো খালি বাজি আছে এইজন এনেই ভুল কৰি এনেই উলিয়াই আছো মই বোলো মোৰ আজি ভাগ্যই ভাল মেছেজ আহিছে নি কাৰোবাৰ তাৰপৰা দেখিছো এইপিনেহে দি আছে এতিয়া মোবাইল আনিবলৈ কৈছো বোলে কাৰ মোবাইলটো পাহৰি গৈছে এনেকুৱা একদম হেৰি হৈ আছে ৰাইজ ড্ৰেছ পিন্ধি ল'লো আৰু এতিয়া মজা আছে এতিয়া ওলাবগৈহে লাগে আৰু কলেজটো লগাই লৈ
এতিয়া যাম ভালো চাম আগতকৈ অকমান বগা হৈছে ভাল হৈছো আপোনালোকে কমেণ্ট মাৰিব আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছে ডায়েটতো আছো তুমি ডায়েটত নাথাকিবা ডায়েটত কিনা পাবি বেছি কিনালে ভাল নালাগিব নহয় ৰাইজ বাকী ৰাইজসকল আজি ছায়া জান্দা সুন্দৰ অভিনয় কৰে আজি ছায়া অভিনয় দেখুৱাম আমি চাব মজা আছে আপোনালোকে ভিডিঅ' দেখুৱাম ধন্যবাদ মোৰো তোমালোকৰ লগত কৰি বহুত ভাল লাগিছে আজি তোমালোকক লগ পাইছোঁ আজি তোমালোকৰ জৰিয়তে তোমালোকৰ ইউটিউব চেনেলটো যে সদায় চবে ছাবস্ক্ৰাইব কৰা আৰু লাইক কমেণ্ট শ্বেয়াৰ চবে কৰা ভাল লাগিব আজি সকলোলৈকে মোৰ ফালৰ পৰা আজি লগ পাইছোঁ মোৰ ভাইটি বুলিয়ে কৈছোঁ কমেণ্ট মাৰিব দেই কমেণ্ট নাই মাৰিলে নহ'লে একো নকওঁ বৰ গৰম বছৰ নহয় অকণমান ঠাণ্ডা দেখে চব যাব চাবলৈ আপোনালোকে মানে আমাৰ গাঁৱৰ ল'ৰা চব লৈ যামেই বাকী যাই বুলি কৈছে খানা চানা চব ঠিক হ'বই আজি অলপ ঠাণ্ডা পৰিব আজি এয়া এইফালে মালি আৰু সোমালী আমাৰ মালি চৰিত্ৰ অভিনয় কৰিব জান্দা নমস্কাৰ আৰু সোমালী চৰিত্ৰত অভিনয় কৰিব চানি নমস্কাৰ গৌৰীসাগৰৰ ই ভিডিঅ' চিডিঅ' চাই থাকে মানে মেছেজ কৰি থাকে ল'ৰাটোৱে আজি তাৰ লগত কৰিবলৈ পাইছোঁ দুইটাই বাকী জান্দা আৰু এই চানি আজি জাৰিব লাগিব মালি আৰু সোমালী আজি একদম টাফা ফুলি আছে চেনি চম্পা ধৰিব লাগিব নহয় দিব আজিকালি বেয়া পায় মোক গালখন পিটিকি আছে কেলে কিয় ছোৱালী হলে কি কৰিবা বতৰ পোৱা নাই বাকী ৰাইজসকল ভিডিঅ' একদম আজি ওলাই আছো নাফাকে আমাৰ ভিডিঅ' দিব লাগিব নহয় ই মানে কি ৰাইজ আমাৰ ব্লগ বেছিকে চাইছে 2 তাৰিখে ই কৈছে পাতিহাৰা খুৱাম বুলি এটা টাম কি কয় 2 তাৰিখে ই পাতিহাৰা খুৱাব দেই আমাৰ চিন্ময় পাতিহাৰা খুৱাব আমি ঘৰত সোমাই যাম হাঁহটো খাবলৈ পাব লাগিব তাকে মই কৈছো 2 তাৰিখে মানে পিছবেলা 4টা বজাত তেওঁলোকক ধুনীয়াকে খুৱাই যাবলৈ কৈছো একদম তাত মানে একদম হাঁহ খালে ব্লগে প্ৰমাণ দিব যদি নোখোৱাই নহয় ইয়াক মানে বেয়া ধুবন দিয়া জানে নহয় মই ধুলাই দিব বেলেগ দিম আকৌ মই মানে একদম বেয়া দিম আৰু নাফাকে দিম বাকী ৰাইজসকল চাই থাকক একদম ভাওনা ভিডিঅ'হে দেখুৱাম আৰু দেই
কিন্তু অতি আশ্চর্য জানিয়ে বলব বৈচিত্র্যময় এই সংখ্যা আছে কেন অনেক দেবদেবী কিন্তু অতদিনের পর দেখিয়াছ সৌভাগ্য মোরে কেবল কেবল অন্ধকার অঙ্গির বেলা কেবল বাহিৰৰ পৰিচয় তাকে ৰাইজসকল ভাওনা চলি আছে পুৰা দুৰ্দান্ত গতিত মজাকে উঠি আছে ভাওনা কৰি গৈছোঁ আছিল বৰ ভাগৰ লাগিছে ভাগৰ নেকি আৰু ঘামি গৈছোঁগৈ বাকী ভাইটিয়ে বৰ ধুনীয়া কৰিছে দেই দাদাও বৰ ধুনীয়া অভিনয় কৰিছে আপোনালোকে দাদাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাকী চানীয়ে বৰ ধুনীয়া অভিনয় কৰিছে সোমালী আজি প্ৰথম চাইছোঁ মই ইয়াৰ অভিনয় ধুনীয়া হৈছে বাকী ভিডিঅ' দেখোঁ কিন্তু এনেই মানে লাইভ চাইছোঁ আজি ধুনীয়া হৈছে বাকী দাদুদা বহি দিলে দেখোন বহি দিলোঁ ভাগৰ লাগিছে আজি শনি চৰিত্ৰটো চাই বহুত ভাল লাগিলে বাকী দাদুদাও যাই আছে যাব লাগে এতিয়া যুদ্ধ ক্ষেত্ৰলৈ এতিয়া যুদ্ধ এখন আছে কৰি আহোঁ জৰুদা 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 এইফাল চাই দিয়ক জৰুদা চাবলৈ সময় নাই আজি একদম পুৰা 13 দিন টোপনি ক্ষতি হ'ব 28 তাৰিখলৈকে দেখিছে ৰাইজ দেখিছে শুবলৈ খাবলৈ সময় নাই মুঠতে অনুভৱটো উঠা কেনেকুৱা লাগিছে নে এইকেইদিন শুবলৈ পোৱা নাই আপোনাৰ অনুভৱ কওক মিলি আছে হয় সেইটোৱে বাকী মালি এইখন কম মুখ কমটি মুখ একোচা দাড়ি হাঁহি এটা লাগে হাঁহি এটা কৃষ্ণ কৃষ্ণ হ'ব সৰু কথাটো সৰু হৈ থাকিব উপহাৰ দিছে উপহাৰ দিছে হয় ৰাইজ সৰু বাৰু সৰু তুমি মইয়াই সৈতে আৰু সৰু কৰি নেপেলাবা ৰাইজসকল ভাইটি আজি গণেশ লৈছে নহয় জানো গণেশ নামটো কি কৈ দিয়া নমস্কাৰ মানৱজ্যোতি বৰা মানৱজ্যোতি বৰা ধুনীয়া ধুনীয়া সুন্দৰকে কৰিবা শুভেচ্ছা জনালো দেই ঠিক আছে আমাৰ চিন্ময় কি হ'ল গলাটো এৰিবই পোৱা নাই নি এইটো সৰু কথা সৰু ল'ৰা ছোৱালীক দি দিব লাগে তুমি হয় নি মানুহৰ মোবাইল দি পেলাই গায়ব হৈ গৈছে
ক'ব নাই একদম মানে বেহুচ ভাওনা চোৱা নাই ইফালে এই ভাওনা চোৱা নাই কি চাইছে ঠিক নাই আকৌ দেই মাইকী মানুহৰ পিছত বহি আছে कौन है ये लोग कहाँ से आते हैं বাকী ৰাইজসকল আজি ককাইদেউ সেৱকী বাকী আমাৰ হেৰি আছে ইন্দ্ৰ আমি মেলাক নেদেখাওঁ ইন্দ্ৰ আছে আমাৰ ককাইদেউ আছে আজি ইন্দ্ৰৰ অনুগ্ৰহ মানে ইয়ে ফোন কৰিছিলে মোলৈ তাকে বোলে ভাও ভাল আছে তাকে কৰিবলৈ আহিলোঁ ককাইদেউহঁতৰ ঘৰত কি পাইছে নাজানো আৰু হৈছে তাকে ভাল পাইছে বাকী চলি আছে ভাওনা ৰাইজে চাইছে ভিডিঅ' কি পাইছোঁ দেখুৱাইছোঁ মানসেও ধুনীয়া কৰিছে ইন্দ্ৰ তাৰপিছত আমাৰ এই অংকিতেও ধুনীয়া কৰিছে সূৰ্য বাকী সকলোৱে ধুনীয়া কৰি আছে মজা আছে লগতে মেনেজাৰো আজি দৰ্শক হিচাপে ধুনীয়া উঠি আহিছোঁ ভৰি পুৰি গৈছে তেওঁ কি ককাইদেউ কিবা এটা কৈ দিবলৈ আমি অনুৰোধ জনাইছোঁ তাকে আহিলে দূৰৰ পৰা আহি ৰাইজক অভিনয় দেখুৱাই পেলাই আপলোডো কৰিছে ভাল লাগিছে আমাকো আজি উদ্ধাৰ কৰিলে সেইকাৰণে ধন্যবাদ জনাইছোঁ বাকী আমাৰ ককাইদেউ যি মানে সেৱা কৰিছে সকলো ফলপ্ৰাগী হওক আশীৰ্বাদ হওক বাকী চাই থাকক মজা আছে এইফালে দন এখন হ'বলৈ গৈ আছে এতিয়া এইখন ৰাইজ এইখন কি হ'ল নেভাঙিবা হাঁহ নিদিবলৈ এনেকে দিম আৰু হাঁহ নিদিবলৈ হ'লে বুলি ফ্ৰিজ যোগাৰ কৰি থবা নেভাঙিবা শুনা এইবোৰ এতিয়া নহয় শুনা এতিয়া এইবোৰ ফ্ৰিজ চিজত মানুহ ভৰাবই হৈ আছে আমাৰ থৈলা বাছত গজাখোৰ সামৰিলে এটাই হ'ল এটা হৈছে দেই কেনেকুৱা দেখিলে ভাওনা মজা বাৰু নাম হেৰি দুঞ্জু দত্ত জানাই সামৰিলে ভাল হৈছে আজি গজাখোৰ ভাল হৈছে দেই চেষ্টা কৰিছিলো সুন্দৰ হৈছে আজি হলি এটা তাফা ৰাইজ ভাত খোৱা পৰ্ব চলি আছে দেই বৰ কষ্ট এনেকে বহিলে হাতখন নাই ছুটি আৰু অকমান দীঘল হ'ব লাগিছিলে এনেকুৱা লাগি যায় কিয় কাহিনীখন দেখোন ওচৰতে নাপায়গৈ আকৌ এই একে সুধিছো আৰু হয় নেকি তুমিহে ঢুকি পোৱা না চবেই পাই আছে মেন্দা কিবা অকমান নিয়ম খানা খাই আছো খানাটো খাই ভাল লাগিছে হয় খানা খোৱা পৰ্ব চলি আছে পুৰা ৰাইজ দপি আছে পুৰা চবে ৰাইজসকল বাকী ভাওনা আদায় হ'ল খাই বৈ যাবলৈ ওলালো ভাওনা শেষ হ'ল যাবলৈ ওলালো কৰিলোহি মজা আছে এনজয় হ'ল হ'লনে নাই আপোনালোকে জনাব কমেণ্ট কৰক আদায় কৰিলো আৰু দেই এচাত ফেচাত একো নাই খানা এচাত দিলে নাই সুধিব লাগে বাকী টাফা হ'লনে নাই সেইটো কথা ক'ব কমেণ্ট কৰক টাফা হ'লনে নাই বাকী যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব এফালৰ পৰা একদম ধোঁৱাদাৰ গতিত কৰি থাকক মজা আছে প্ৰশ্ন সোধক আৰু এনজয় কৰি এইটো কৈয়ে থাকিব লাগিব আপোনাৰ প্ৰশ্ন কম হৈছে দেই এনজয় কৰি চাই থাকক মজা এটা নতুন ভ্লগৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়